खुलुमबाय बड'लेण्ड पाब्लिक रादाबाव नोंथांमोनखौ बरायबाय। थांनाय मोनायाव असमिया मेथाइ खनगिरि ब्रिकु काश्यपआ गावनि थाग्रा न'सिम थांनायाव बायलेनाव थाबथानानै जेंनायाव गोलैदों। जाहोना जादों ब्रिकु काश्यपआ थाग्रा गुवाहाटीनि गावसिनि थाग्रा कल'नि एबा बायलेनाव बेबायदि हाखौ एबा बालाखौ दोनथेनाय जाहोनाव गावनि न'सिम थांनो हायाखै मोनानि 2:28 नोंथांमोनाबो भिडिअखौ नायलांदो। ब्रिकु काश्यपआ हगारनाय थांनाय मोनानि नैबे फेसबुक लाइभखौ দেখিবলৈ পাইছে আপোনালোকে ৰাস্তাৰ মাজ মজিয়ালৈকে ইয়াতে এখন বাইক কিবাকে পাৰ হৈ যাব পাৰিব। এইখিনি সময়ত এই ঘৰৰ স্বত্বাধিকাৰীজনে গম পাব লাগিছিল যে এইখিনি সময়ত যদি কোনোবা এজন মেডিকেল ইমাৰ্জেঞ্চি মানুহ যদি গৈ থাকে হস্পিটেললৈ তেখেতৰ কি অৱস্থা হ'ব। আমি দুবাৰকৈ হৰ্ণ মাৰিলোঁ, কোনো নাই। আজি মই এটা বিশেষ কাৰণত লাইভ আহিছোঁ ৰাতি 2:28। গতিকে এই স্বত্বাধিকাৰী বেলতলাৰ পৰা ভেটাপাৰা অভিমুখী আহে তেতিয়াহ'লে এই ঘৰটো প্ৰত্যক্ষ কৰিব। আন্ধাৰ বেছি ভালকৈ দেখাব পৰা নাই। এই ঘৰটো দেখিব আপোনালোকে। এই ঘৰটো স্বত্বাধিকাৰী, এই ঘৰটো স্বত্বাধিকাৰী। এইটো ফ্লেট বনাই আছে ইয়াতে। যিয়ে মোৰ ক'ব লগা নাই। হৰ্ণটো এবাৰ আমাৰ মাৰি দিছোন যে কোনোবা আহে নেকি চাওঁ। গতিকে ইমান অকৰ্মান্য মানুহ যে গুৱাহাটী চিটিটো থাকে 2-3 বজাতহে গম পোৱা যায়। গতিকে এনেকুৱা ধৰণৰ হ'ব। গতিকে আমি দৰ্জাখনটো নক কৰিবলৈ বিচাৰিছিলোঁ। অ ভাইটি ভাইটি এজন বগা টি চাৰ্ট পৰিহিত ভাইটি এজন পলাইছে, আহিছে এতিয়া। আহক। এই ঘৰটোৰ স্বত্বাধিকাৰীজনে এজন নাজানো কেনেকুৱা ধৰণৰ ব্যক্তি, যিসকলৰ আচলতে বেলেগৰ প্ৰতি কোনো কাণসাৰ নাই। এইখিনি সময়ত যদি কোনোবা এজন মানুহ আহে, সেইখিনি সময়ছোৱাত মানুহজনৰ যদি মেডিকেল ইমাৰ্জেঞ্চি থাকে বা বেলেগ কিবা ইমাৰ্জেঞ্চি কামতে থাকে, কাৰোবাৰ যদি ফ্লাইট থাকে বা বেলেগ কিবা অসুবিধা থাকে, সেই মানুহজন কেনেকে যাব তেখেতসকলৰ কোনো কাণসাৰ নাই। এয়া প্ৰথমবাৰ নহয়, এয়া আচলতে এতিয়ালৈকে প্ৰায় মই 6-7 বাৰ পাইছো। আৰু আজি একদম শেষত উপায় নাপাই পেলাই মই লাইভটো কৰিছো, যাতে এনেকুৱা ধৰণৰ মানুহক আপোনালোকে যদি কৰবাত দেখে, এই চাওক এতিয়া তেখেতসকলে বেলচালৈ ওলাই আহিছে। এটা কাম কৰো আমি। এয়া দেখিবলৈ পাইছে গেট খুলিছে তেখেতসকলে। অকৰ্মান্য কমন চেন্সলেছ মানুহৰ নিচিনাকে তেখেতসকলে গেট খোলা ভাইটি, গেট খোলা। তোমালোকৰ মালিক কোনটো ঘৰত থাকে? গেট খোলা। মালিক কোনটো ঘৰত থাকে তোমালোকৰ? হা? মালিক ক'ত থাকে? নাম নালাগে। এই বালিখিনি কোনে এনেকে ৰাখিছে? তহঁতৰ কমন চেন্স আছে নে নাই? ইয়াতে যে কোনোবা যদি মানুহ ইমাৰ্জেঞ্চিত মেডিকেললৈ গৈ থাকে, ফ্লাইটত যদি কিবা মানুহৰ ইমাৰ্জেঞ্চি কাম থাকে, কেনেকে যাব এইটো ৰাস্তাত? নহয় দাদা, আমাক কল কৰা নাই, বালুটো আহিছিল। তহঁতি যে এতিয়া বেলচাখন লৈ ওলাই আহিছ, বালিটো পেলাওতে কিয় ওলাই আহা নাছিলি? নাই, কল কৰা নাই আমাক। সাত নাম্বাৰ কল কৰা নাই? নাই কল। কোনে পেলাই থৈ গৈছে ইয়াতে? আমি মালিক কোন? মালিককো আমি নাচিনো। কিয় কাৰ কাম কৰি আছো? মালিকক ফোন কৰি দে। মালিকক ফোন লগা। তহঁতক ইয়াতে কোনে কামত লগাইছে? ফোনটো ৰিচিভ কৰ। নাম্বাৰ নাই। ফোন কৰ। কথা পাতচোন, কথা পাত। মাত ইয়ালৈকে মাত। ইয়ালৈকে মাত। যোনজন আছে ফোনত তেখেতক ইয়ালৈকে মাত। নাই, সিটো ঘৰত গৈছে ন। যোন আছে তো মালিকক মাতা ইয়ালৈকে। মোৰ তোমালোকৰ গাত দুখ নাই ভাইটি, মালিকক মাতা ইয়ালৈকে। মালিক কোন তোমালোকৰ? তোমালোকক পইচা কোনে দি আছে? তোমালোকে যেতিয়া কাম কৰি আছে পইচা কোনে দি আছে? সি আমাক লৈ আহিছে। সেই লৈ অহাটোক মাতা ইয়ালৈকে। সি ঘৰত গৈছে, আমাক চাবলৈ কৈছে। বেলেগ কোন আছে তেখেতৰ এগেইনষ্টত? তেখেতৰ এবচেণ্টত মানুহ কোন আছে? ইয়াত নাথাকে, বেলেগত থাকে তাত। ঠিক আছে, চাফা কৰা এইখিনি। ঠিক আছে, চাফা কৰা। মালিকে
চাফা কৰা আৰু লগত কেইজন আছে মাতা চবকে মাতা হ'ব অকলে বগা টি চাৰ্ট পিন্ধা এটা আছিলে যে বগা টি চাৰ্ট পিন্ধা আহি আছে ৰ'বা তেখেতক চাফা কৰোঁ হ'ব এনেকৈ ৰাখিব নাপায় নহয় মানুহ যদি কোনোবা মৰিবলৈ যায় তেতিয়া কি কৰিবা তুমি নাই নাই আমাক কল কৰা নাই মেডিকেল ইমাৰ্জেঞ্চি যদি হয় কল কৰা নাই দাদা আমি চাফা কৰা এতিয়া ঠিক আছে কল কৰা নাই গম পাইছোঁ হা কামত লগা মোবাইল বাদ দি এতিয়া কামত লগা চাফা কৰা এইখিনি বস্তু মই লাইট জ্বলাই থৈছোঁ গাড়ী যোৱা চাফা কৰা মানুহৰ ৰাস্তা তেনেকৈ দেৰি যায় ব্লক ৰোড চাওক এইটো মেইন ৰোড এইফালৰ পৰা ইনকাম টেক্স কলনি যায় এইফালে যদি চাই আপোনালোকে ভেটাপাৰা মেইন ৰোড পাব মেইন হাইৱে এইখিনি পাব আচলতে এই কৰ্মীসকলৰ কোনো দুখ নাই মই ক'বলৈ বিচাৰিছিলোঁ যিসকল লোক এই কামখিনি অন্তৰালত আছে তেখেতসকলক মই সুধিবলৈ বিচাৰিছোঁ আপোনালোকৰ কমন চেঞ্চ নাই নেকি অকণমানো কাণ্ড জ্ঞান বোলা বস্তুটো নাই নেকি আপোনালোকৰ কেতিয়াও হা এতিয়া মাজমজিয়াত এনেকৈ ইমান ডাঙৰ ডাঙৰ বিল্ডিং বনাই আপোনালোকে হা ইমান বিল্ডিং দেখাচোন এবাৰ টৰ্চ মাৰ হা ইমান ডাঙৰ ডাঙৰ বিল্ডিং বনাই আপোনালোকে এই ধৰণে যে কামবিলাক কৰে পঢ়িবলৈ নজনা আখৰ নজনা মানুহৰ দৰে যে কাম কিছুমান কৰে গুৱাহাটী চিটিত থাকি পেলাই লাজ নালাগে নেকি আপোনালোকৰ কাণ্ড জ্ঞানহীন মানুহ নেকি বাৰু আপোনালোক এইখিনি সমস্যা যদি কোনোবা এজন মানুহ হস্পিটেললৈ নিবলগীয়া হয় কোনোবা এজন মানুহ হস্পিটেলৰ পৰা আহিবলগীয়া হয় কোনোবা এজন মানুহৰ যদি ফ্লাইট থাকে বা বিভিন্ন যদি ইমাৰ্জেঞ্চি কাম থাকে কি কৰিব আপোনালোকে হা দেখিছে দেখিছে গেট খুলিছে এতিয়া बेबायदिनो असमिया मेथाइ खनगिरि ब्रिकु काश्यपआ थांनाय मोनायाव साननो हनो रोङै सुबुंनि थाखाय बेबायदि जार्लायाव गोग्लैनो गोनां जादोंमोन। नोंथांमोना नायगासिनो दंमोन बड'लेण्ड पाब्लिक रादाब। गोजोन्थों।